মৰমৰ কণীহঁত মই আইমা পালোহি তোমালোকৰ আইমাৰ সাধুঘৰ এটা ধুনীয়া কাহিনী লৈ আহিছোঁ। তোমালোকে শ্বিলঙৰ নাম শুনিছানে? শুনিছা নিশ্চয়। মেঘালয়ৰ ৰাজধানী শ্বিলং। শ্বিলং হৈছে তোমাৰ খাচীয়াসকলৰ যিটো খাচীয়া পৰ্বতমালা আছে তাৰ আটাইতকৈ ওখ টিংটোৱে হৈছে শ্বিলং। এতিয়া গোটেই চহৰখনকে শ্বিলং বুলি জনা হয়, কিন্তু এটা সময়ত সেই ওখ টিংটোহে শ্বিলং বুলি জনা হৈছিল। এই শ্বিলং পৰ্বতমালাটোৰ সেই টিংটোত এজন দেৱতাই বাস কৰিছিল। প্ৰথমতে এই দেৱতাজনৰ কথা কিন্তু কোনেও গম পোৱা নাছিল। সেই টিংটোৰ তলতে যিখন হাবি আছে, সেই হাবিও কিন্তু এখন প্ৰকাণ্ড হাবি আছিলে। সেই হাবিখনত বহুতো ভূত প্ৰেত পিশাচ এইবিলাকে তোমাৰ ঘূৰি ফুৰিছিল আৰু নৰমনিচক পালে, মানুহক পালে হাৰাশাস্তি কৰি একদম তোমাৰ নগুৰ নাকতি কৰিছিল। সেইকাৰণে মানুহবিলাকে সেই হাবিখনলৈ যাবলৈ বৰ ভয় কৰে। তালৈ কিন্তু সৰু সৰু ল'ৰাবিলাকে গৰু চৰাবলৈ এখন ঘাঁহনি পথাৰ আছে, তালৈ লৈ যায় আৰু দিন দুপৰতে কিন্তু উভতি আহে। নহ'লে তোমাৰ ৰাতি যদি কেনেবাকৈ ভূত পিশাচে পাবলৈ হয়, একেবাৰে আৰু তোমাৰ দেহা একদম শেষ কৰি পঠিয়ায়। এইবিলাকৰ ভয়তেই কোনো সেই টিংটোৰ ওচৰলৈতো নাযায়ে, হাবিয়নিখনলৈও কোনো নাযায়। তাতে তোমাৰ এখন মাল্লিয়াম গাঁও, মই পাহৰি গৈছিলোঁ, মাল্লিয়াম গাঁও নামৰ এখন গাঁও আছে। সেই গাঁওখনৰ এজন অতি জ্ঞানী তোমাৰ মানুহ আছিল, যাক চবেই শ্বিলং বুলি কৈছিলে। সেই তেওঁ ক'লে যে সেই যে টিংটো আছে, সেই টিংটোত এজন বৰ ভাল দেৱতা তাত বাস কৰে। গতিকে সেই শ্বিলং নামৰ যিজন জ্ঞানী মানুহ আছিলে, তেওঁ চবকে বুজালে যে কেনেকৈ সেই দেৱতাজনক সন্তুষ্ট কৰি ৰাখিব পাৰিলেহে আমি ভূত প্ৰেতৰ পৰা সাৰি থাকিব পাৰিম। আৰু সকলোৱে তেওঁৰ শিকাই দিয়া মতে সেই দেৱতাজনক ধ্যান কৰিবলৈ আৰু পূজা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কোনেওতো এতিয়া নামটো নাজানে দেৱতাজনৰ। তেতিয়া চবেই এই শ্বিলঙৰ নামেৰে সেই দেৱতাজনৰ নাম দিলে লেই শ্লং। মানে হৈছে খাচীয়া ভাষাত শ্ৰী, শ্ৰী আৰু লেই হৈছে দেৱতা, শ্বিলং দেৱতা, শ্ৰী শ্বিলং দেৱতা, তাৰমানে লেই শ্বিলং। লেই শ্বিলং দেৱতাজন কিন্তু খুব ভাল আছিলে। এই ল'ৰাবিলাক যে তাত গৰু চৰাবলৈ যায়, তেওঁলোকক খুব মৰম কৰিছিলে আৰু তেওঁলোকে চিঞৰ বাখৰ কৰিলেও তেওঁ অসন্তুষ্ট নহৈছিল আৰু তেওঁ সেই ভূত প্ৰেতৰ পৰা তাহাঁতক ৰক্ষা কৰি আছিল। এনেকৈ থাকোঁতে 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 বহুত বছৰ পাৰ হ'ল। এদিন এজাক ল'ৰা গৰু চৰাবলৈ যাওঁতেই দেখিলে যে সেই পৰ্বতৰ টিংটোৰ ওপৰত এটা গুহা আছিলে। গুহাটোৰ কাষতে এটা ডাঙৰ প্ৰকাণ্ড শিল আৰু ওখ শিল আছিলে। সেই ওখ শিলটোত এজনী কণমানি ছোৱালী এজনী বহি থকা দেখিলে। তাহাঁতৰতো বৰ ভয় লাগিলে। কেনেকৈ উঠিলে ইমান ডাঙৰ প্ৰকাণ্ড শিলটোৰ ওপৰলৈ? ওখ শিল। তাহাঁতি তাইক হাত বাউলি দি মাতিলে, আহা আহা বুলি, নামি আহা বুলি ক'লে। তাই কিন্তু লৰচৰ নকৰি তাতেই বহি থাকিলে। ল'ৰাজাক গাঁৱলৈ উভতি গ'ল। সেই গাঁওখনৰ নাম আছিলে মাল্লিয়াম গাঁও। মাল্লিয়াম গাঁৱলৈ দৌৰ মাৰিলে আৰু সেই যে শ্বিলং নামৰ মানুহজন আছিলে, তেওঁ গৈ পেলাই ক'লেগৈ যে তাতে যেন অকণমানি ছোৱালী এজনী বহি আছে। সকলোবিলাক দৌৰি দৌৰি আহিলে, আহি পেলাই চালে, হয়, অতি দীপলীপ ধুনীয়া দেখিবলৈ ছোৱালী এজনী ওপৰত বহি আছে টিঙত। তাই এতিয়া পৰি যায় বুলি চবৰে ভয়ো লাগিছে। আৰু তাই যিবিলাক কাপোৰ পিন্ধি আছিলে, সেই কাপোৰবিলাক দেখিয়ে গম পালে যে এয়া কোনোবা ৰজাৰ জীয়েক হ'ব লাগিব, নহ'লে কোনোবা দেৱতাৰ জীয়েক হ'ব লাগিব, নহ'লে ইমান ধুনীয়া কাপোৰ ক'ত পাব। তাই তেনেকৈ বহি থাকোঁতে সেই গাঁওখনৰে এজন মানুহ, তেওঁ আকৌ গাঁৱলৈ দৌৰ মাৰিলে আৰু গৈ পেলাই ধুনীয়া ফুলৰ থোপা এটা বনাই লৈ আহিলে আৰু এডাল জখলাও লৈ আহিলে। সেই জখলাডাল ওপৰলৈ তুলি দিলে। নাই, ছোৱালীজনীটো নেনামে। কৈছে, তুমি নামি আহা, এই জখলাডাল দিছোঁ। তাই নেনামে। তাৰপিছত কি কৰিলে জানানে?
সেই ফুলপাহত এডাল বাঁহৰ লাঠি লগাই ছোৱালীজনীৰ ওপৰলৈ দি দিলে। ছোৱালীজনীয়ে ফুলখিনি দেখাৰ লগে লগে ইমানেই ভাল পালে যে তেওঁ কি কৰিলে জানানে? এখোজ এখোজকৈ আহি সেই জখলাডালত নামি 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 আহিলে অকল ফুলৰ সেই থোপাটো ল'বৰ কাৰণে। আহি যেতিয়া তল পালেহি চবেই তাইক মৰম কৰি ঘৰলৈ লৈ আহিলে। সেই গাঁওখনৰ নাম হৈছে মাল্লিয়াম গাঁও। আৰু এই দুজন মানুহে তাইক লৈ আহিলে, সেই ছোৱালীজনীক লৈ আহিলে। তেওঁৰ নাম হৈছে মাল্লিয়াম কাম্প। মাল্লিয়াম কাম্পৰ ঘৰত আহি সেই ছোৱালীজনী থাকিলে। আৰু ছোৱালীজনীয়ে যিহেতু পুষ্প তাৰমানে ফুল দেখি মোহিত হ'ল, তাইৰ নামটো দিলে তোমাৰ কাপাহ চান্তিউ। কাপাহ চান্তিউ, খাচিয়াত কাপাহ চান্তিউ মানে হৈছে পুষ্পমুগ্ধা, তাৰমানে ফুল ভাল পোৱা ছোৱালী। কাপাহ চান্তিউ সকলোৰে লগত সেই গাঁওখনত থাকিল। তেওঁনো কাৰ ছোৱালী জানানে? তেওঁ হৈছে সেই তোমাৰ লেই শ্বিলং নামৰ দেৱতাজনীৰ সৰু কন্যা। তেওঁৰ 3জনী ছোৱালী আছিলে। তাৰে 2জনী ছোৱালী দুখন নৈ হৈ পেলাই সেই শ্বিলং টিঙৰ পৰা বৈ 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 নামনিলৈ আজিও বৈ আছে। আৰু এই 3 নম্বৰ ছোৱালীজনী সেই সৰু ছোৱালীজনী, যাৰ নাম দিলে তোমাৰ কাপাহ চান্তিউ। কাপাহ চান্তিউ লাহে লাহে ডাঙৰ হ'ল। তাইৰ কিন্তু কথা কাণ্ডবিলাক সাধাৰণ ছোৱালীৰ লগত নিমিলে দেই। তাইৰ কথা কাণ্ডই বেলেগ, ইমান বুদ্ধিমতী। তাই যিমানেই ডাঙৰ হৈ আহিলে, তাই সিমানেই গাঁওখনৰ ডাঙৰ ডাঙৰ কিছুমান কোনেও কৰিব নোৱাৰা কাম কৰিবলৈ আৰম্ভ কৰিলে। আৰু তাইৰ জ্ঞানেৰে সকলোকে মোহিত কৰিলে। তাই দেখিবলৈও ধুনীয়া আছিলে। তাৰপিছত সেই মাল্লিয়াম কাম্পে তাইক বিয়া দিলে এটা ধুনীয়া সুঠাম আৰু ধনী খাচীয়া ল'ৰালৈ। তাই তাতে থাকি থাকি তাইৰ কেইবাটাও ল'ৰা ছোৱালী হ'ল। হোৱাৰ পিছত ল'ৰা ছোৱালীকেইটা ডাঙৰ হ'ল। হোৱাৰ পিছত তাই এখন মিটিং পাতিলে, এখন সভা পাতি চবকে ক'লে যে মই আচলতে দেৱতাৰ কন্যা, কিন্তু তোমালোকৰ মৰমত মই তললৈ নামি আহিলোঁ আৰু মই ঘৰ সংসাৰ কৰিলোঁ। মোৰ ল'ৰা ছোৱালী আজি ইয়াতেই থাকিব লাগিব আৰু তোমালোকৰ লগতেই ইয়াতেই বসবাস কৰিব। মই কিন্তু এতিয়া উভতি যাব লাগিব আকৌ মোৰ দেউতাৰ ওচৰলৈ, সেই শ্বিলং টিংটোলৈ। গতিকে চবেই তাইক কান্দি কাটি আৰু মৰমেৰে বিদায় দিলে। আৰু সেই তাই লাহে 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 সেই হাবিখনৰ পিনলৈ গৈ শ্বিলং টিঙৰ ওপৰলৈ উঠি গ'ল। মানুহে কিন্তু আৰু সেই তেতিয়াৰ পৰা আজিলৈকে এই তোমাৰ কাপাহ চান্তিউক আজিলৈকে কোনেও নেদেখিলে। কিন্তু তেওঁৰ যিবিলাক ল'ৰা আৰু ছোৱালী আছিলে, সতী সন্ততি আছিলে, সেইবিলাকৰ নামেৰে 2টা তোমাৰ বংশ গঠিত হ'ল। সেয়া হৈছে ৰজাৰ বংশ। এটা হৈছে খাৰিম আৰু আনটো হৈছে মাল্লিয়াম। গতিকে এই শ্বিলং দেৱতাৰ কথা ক'লোঁ। আৰু এই শ্বিলং দেৱতাৰ নামেৰেই পিছলৈ এই শ্বিলঙৰ টিংটোৰ পিছতে কিন্তু লাহে লাহে গোটেই তাৰ তলতে থকা সেই চহৰখনকো শ্বিলং নামেৰে জনাজাত হ'ল। আজিৰ কাহিনীটো ইমানতে থলোঁ আৰু আই মাই বাই বাই ক'লোঁ। বাই 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 বাই, আকৌ আহিম দেই।